ৰহাৰ খাইগড়ত বন কৰা কিশোৰী সুমিলা ৰংহাংপিৰ ৰহস্যজনক মৃত্যুত ত্ৰিবেণী ক্লাব পুথিভঁৰাল গছৰ গুৰিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দাবী উত্থাপন কৰে যে বৰঠাকুৰৰ পৰিয়ালটোক অতি শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালতত বিচাৰধীন কৰি এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি তাইৰ পৰিয়ালটিক ন্যায় প্ৰদান কৰিবলৈ দাবী তোলাৰ লগতে তাইৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি আজি এই শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰে। কাৰ্যসূচীত উপস্থিত থাকে ক্লাবৰ সভাপতি ভুৱনেশ্বৰ ডেকা, চেৰাণ মৰিগাঁৱৰ সম্পাদক ৰঞ্জিত নাৰায়ণ পাটৰ আৰু মৰিগাঁও জিলাৰ আক্ৰাচুৰ সম্পাদক পৰেশ ডেকা আদিকে প্ৰমুখ্য কৰি ত্ৰিবেণী ক্লাবৰ সমূহ বিষয়ববীয়াসকল আৰু অঞ্চলৰ সচেতন ব্যক্তিসকলো উপস্থিত থাকে। উল্লেখযোগ্য নোহোৱাৰ কাৰণে বাৰে বাৰে অসমত কিন্তু এনেকুৱা ধৰণৰ ঘটনা প্ৰতিফলিত হৈ আহিছে আৰু সৌখিনা আমাৰ মৰমৰ ভনীজনী আমাৰ মাজৰ পৰা গুচি গ'ল। গতিকে আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ জৰিয়তে আমি সকলোৱে মিলি আমি চৰকাৰকো এটা আমি আহ্বান জনাব লাগে যে বাৰে আমি এনেকৈ কোনোবা অনময় বৰাত তেনেকৈ আমাৰ ধৰ্ষণ হ'ব, কোনোবা ৰংহাংপি তেনেকৈ কোনোবা ধৰ্ষণ হ'বলৈ হৈ মৃত্যু কাকলি ল'ব আৰু বাৰে আমি মমবাতি জ্বলাম, আমি সেৱা কৰিম, তেনেকুৱা হ'ব নালাগে। যে অসমত যদি আপোনালোকে বাই ভনীসকলক সুৰক্ষিত কৰিব বিচাৰিছে, অৰুণোদয় আঁচনি নহয়, তেনেকুৱা কোনো আঁচনি নহয়, আপোনালোকে এখন আইন প্ৰণয়ন কৰক, যিখন আইনত আমাৰ খিলঞ্জীয়া আমাৰ বাই ভনীসকল সুৰক্ষিত হৈ থাকিব, সজাগ হৈ থাকিব। গতিকে এইখিনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ জৰিয়তে এই আহ্বানটো মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আপোনালোক সকলেও এই দাবীটোৰ প্ৰতি সঁহাৰি জনাই আহি থকা দিনবিলাকত কিছুমান কাম কৰক, পদক্ষেপ লওক, যাতে আমি এই আমাৰ যিটো আমাৰ এই মুহূৰ্তত যিষাৰ মই কথা কৈছোঁ, এই কথাটো যাতে সাকাৰ ৰূপ লয়, যাতে বাস্তৱত যাতে প্ৰতীয়মান হয়, তাৰ কাৰণে সকলোৱে একেলগে কাম কৰিবৰ কাৰণে মই ওলাই আহিবলৈ অনুৰোধ জনাই মই চমু বক্তব্য মতে সামৰিছোঁ। ধন্যবাদ। জয় আই। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট, ৰাইনো নিউজ 24।